কোনোবা এজন মানুহ মোৰ সন্মুখলৈ আহি কওক যে নিতুমতি শইকীয়াক এনেকৈ মই কেতিয়াবা ঘোষ দি পাইছোঁ, এটকা এটা 100 টকা এটা। এজন মানুহ মোক কোনোবাই উলিয়াই দিয়ক। মই ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছোঁ। মই খুব কষ্ট কৰি ডাঙৰ হৈছোঁ। মই নিজৰ সততা, মই নিজৰ নৈতিকতা, মই নিজৰ আদৰ্শ কি মই বুজি পাওঁ। মোৰ ওপৰত যিসকল মানুহে আস্থা আৰু বিশ্বাস ৰাখিছে, সেই মানুহখিনিক মই বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। যিদিনাখনলৈকে মোৰ বিবেক আৰু বুদ্ধি ঠিকে থাকিব, যিদিনাখনলৈকে ভগৱানৰ আশীৰ্বাদ মোৰ ওপৰত থাকিব, যিদিনাখনলৈকে মই বেয়া কাম নকৰিম, পৃথিৱীত এনেকুৱা কোনো শক্তি নাই মোক বেয়া সজাবলৈ। কোনোবাই মোৰ বিৰুদ্ধে অপবাদ কৰিব পাৰে, কোনোবাই মোৰ বিৰুদ্ধে বদনাম ৰচিব পাৰে, কোনোবাই মোক বেয়া পাব পাৰে, কিন্তু মোৰ বিবেক আৰু মোৰ বুদ্ধি সেয়া মোৰ নিজৰ। সেইখিনি মোৰ নিজৰ সাহস সততা আছে। বেনামেৰে মই সম্পত্তি আহৰণ কৰিছোঁ, সেইটো ভুল ধাৰণা। অসমত এনেকুৱা এজন কোনোবা যদি ব্যৱসায়ী, কোনোবা ধনী মানুহ, কোনোবা ৰাজনীতিক মোৰ সন্মুখত যদি আপোনালোকে আনি দিব পাৰে, যাক মই কেতিয়াবা ব্লেকমেইলিং কৰি পাইছোঁ বা যাৰ মই কিবা বাতৰি বন্ধ কৰি কেতিয়াবা তেওঁলোকৰ পৰা মই কিবা ঘোষ পাইছোঁ, যদি আপোনালোকে মোক এজন মানুহ মোৰ সন্মুখত থিয় কৰি দিব পাৰে কোনোবাই, মই ৰাজহুৱাকৈ এইটো প্ৰত্যাহ্বান জনাইছোঁ। এজন, মাত্ৰ এজন। আজি 3,40,00,000 জনসংখ্যা থকা এই অসমখনৰ মই সকলো মানুহক বিনয়েৰে কৈছোঁ, কোনোবা এজন মানুহ মোৰ সন্মুখলৈ আহি কওক যে নিতুমতি শইকীয়াক এনেকৈ মই কেতিয়াবা ঘোষ দি পাইছোঁ, এটকা এটা 100 টকা এটা। এজন মানুহ মোক কোনোবাই উলিয়াই দিয়ক। মই ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছোঁ, মাত্ৰ এজন। গতিকে মই আপোনালোকক এইটোৱে ক'ব পাৰোঁ যে কথাখিনি জানি যদি মোক কোনোবাই সমালোচনা কৰে মোৰ বেয়া নালাগে, কিন্তু নজনাকৈ এজন মানুহক এনেকৈ আচলতে ৰাজহুৱাকৈ